1983 চনৰ বিশ্বকাপ খেলিবলৈ যেতিয়া ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ডত উপস্থিত হৈছিল তেতিয়া ভাৰতে বিশ্বকাপ জয় কৰিব বুলি কোনেও আশা কৰা নাছিল। কিন্তু কপিল দেৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই বিশ্বকাপৰ খিতাপ দখল কৰে। বিশ্বকাপ জয় কৰি যেতিয়া ভাৰতীয় খেলুৱৈসকল ভাৰতলৈ উভতি আহিছিল তেতিয়া তেওঁলোকক দেশৰ উষ্ম আদৰণি জনোৱা হৈছিল। চৌদিশে ভাৰতীয় খেলুৱৈসকলক প্ৰশংসা কৰা হৈছিল। খেলুৱৈসকলক বিভিন্ন সন্মানো প্ৰদান কৰা হয়। পুৰস্কাৰ হিচাপে BCCIয়ে খেলুৱৈসকলক বৃহৎ ধন দিছিল। কিন্তু 1983 চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈসকলক কিমান টকা দিলে পায় আপুনি হয়তো এই বিষয়ে নাজানে। আপোনালোকক কওঁ যে 1983 চনৰ 21 আগষ্টত ভাৰতীয় খেলুৱৈকো দৈনিক দৰমহা দিয়া হৈছিল। আজি আমি আপোনালোকক সেই দৰমহা শ্লিপটো দেখুৱাবলৈ ওলাইছোঁ। বিশ্বকাপত খেলা 14গৰাকী ভাৰতীয় খেলুৱৈৰ নাম এই দৰমহা শ্লিপত লিপিবদ্ধ হৈছে। সেই সময়ত BCCIয়ে খেলুৱৈসকলক মুঠ 2100 টকা দিয়া হৈছিল। যোৱা বছৰ ৰমেশ ৰাজাই 1983 চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ এই শ্লিপ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছিল, যাৰ সহায়ত তেওঁ শ্লিপত লিখিছিল, মই এতিয়াও মনত পেলাইছোঁ যেতিয়া আমি 1986-87 চনত ভাৰতীয় ভ্ৰমণত আহিছিলোঁ, য'ত আমি 5খন টেষ্ট আৰু 6খন এদিনীয়া খেলিছিলোঁ। মোৰ আছিল খেলি থাকোঁতে সেই সময়ত 55,000 টকা পাইছিলোঁ। ইয়াৰ জৰিয়তে ৰমেশ ৰাজাই বিশ্ববাসীক ক'বলৈ চেষ্টা কৰে যে সেই সময়ত পাকিস্তানী ক্ৰিকেটাৰসকলে ভাৰতীয় ক্ৰিকেটাৰসকলতকৈ বহু গুণে বেছি এমাউণ্ট পাইছিল। কিন্তু আজি ভাৰতীয় ক্ৰিকেটাৰসকলে পাকিস্তানী ক্ৰিকেটাৰসকলতকৈ বহুত বেছি মাচুল পায়। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।